নমস্কাৰ ওয়েলকাম টু মাই চেনেল আশা কৰো আপোনালোক সকলোৱে ভালে আছে মই আজি এটা বহুত ভাল খবৰ লৈ আহিছো কৰ্মচাৰী সকলৰ বাবে প্ৰভিডেন্ট ফাণ্ড কেন্দ্ৰীয় বোৰ্ডে কৈছিল যে 31 মাৰ্চৰ শেষ হোৱা বছৰটোৰ বাবে গ্ৰাহকক 8.5% সুদ পৰিশোধ কৰিব EPF এই সুদ দুটা কিস্তিত ক্ৰেডিট কৰিব আপোনাৰ PF একাউণ্টত EPF গ্ৰাহকৰ EPF একাউণ্টত 8.15% প্ৰথম কিস্তি ক্ৰেডিট কৰিব দিৱালীৰ আগে আৰু বাকি 0.35% এই বছৰৰ ডিসেম্বৰ মাহত গ্ৰাহকৰ PF একাউণ্টত ক্ৰেডিট কৰিব শেহতীয়া বাতৰি মতে WhatsApp হেল্পলাইন আৰম্ভ কৰিছে প্ৰভিডেন্ট ফাণ্ডে গ্ৰাহকসকলৰ অভিযোগ সমাধানৰ বাবে মই তলত ডেসক্ৰিপচনত WhatsAppৰ নম্বৰ PFৰ ৱেবসাইটৰ URL দিছো যদি আপোনালোকক দৰকাৰ হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ